Hey guys, good morning. Welcome back to my another video. So, মোৰ চেনেলত আপোনালোকক স্বাগতম জনালোঁ এণ্ড আজি হ'ল 15 আগষ্ট চ' হেপী ইণ্ডিপেণ্ডেন্স ডে চবকে চ' ভিডিঅ'টো অলপ লেট হ'ব কিন্তু বাট দি আছোঁ আৰু বনাই আছোঁ আজি মানে কি এটা নতুন ব্লগ শ্বুট কৰিম বুলি ভাবিছোঁ তো টাইম হৈ আছে 6:34 চ' 6:34 মই উঠিলোঁ ফ্ৰেছ হ'লোঁ দেন এতিয়া যাম আমি ক'ত যাম কি কৰিম দেখা হ'ব চ' বাইক হৈ গ'ল ৰেডি বাইকত মই লগালোঁ পতাকা চ' বাইকৰ পতাকা চাব পাৰে বাইকত ফ্লেগ মই লগাই দিলোঁ এইটো দেন বাইক ৰেডি তো এতিয়া যাম আৰু দুটা হেলমেট লৈ লৈছোঁ কাৰণ আৰু এটা যাব কোনোবা এটা এইখন বাইক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ফাইনেলি আহি পালোঁ ভিতৰত সোমালোঁ দেন ইয়াতে হ'ব আপোনাৰ 15 আগষ্টৰ চেলিব্ৰেশ্যন চ' ইয়াতে সোমাওঁতে বহুত কষ্ট হৈছে কাৰণ হেলমেট দুবাৰ ঘূৰাব গৈছোঁ দুবাৰ আনিব গৈছোঁ চ' ভাল লাগিছে বেয়াও লাগিছে মাথাও গৰম উঠিছে তো বলক এই গৰমত দুবাৰ আপডাউন কৰিছোঁ তো বলক যাওঁ বাহিৰত ওলাই আহিলোঁ দেন তাতে মানে কি চলি আছে তথাপিও মাজতে ওলাই আহিলোঁ মানে নতুন এটা ছাবস্ক্ৰাইবাৰ লগ পাইছোঁ মই একচুৱেলি গোৱালপাৰাৰ পৰা আছোঁ এইটো মানে প্ৰগ্ৰাম চাবলৈ মই লাইফৰ ফাৰ্ষ্ট টাইম আহিলোঁ খানাপাৰা মই প্ৰগ্ৰাম চাবলৈ আহি পেলাই বহুত ভাল লাগিলে আৰু ব্লগাৰ লগ পালোঁ ইয়াৰ ভিডিঅ' মই চাই থাকোঁ বহুত ভাল লাগে তো সেইকাৰণে বাবাই এইখিনিয়ে ক'বলগীয়া আছিলে চ' গাইজ ডাব লৈছোঁ খাবৰ কাৰণে ইয়াতে কোন আছে এটা খাবৰ কাৰণে বেলেগ কোনোবা এটা আছে দেখাম আৰু দেন ডাবটো খাই লওঁ গৰম পৰিছে বহুত আৰু মাজতে কাজিয়া হ'ল কাৰ লগত হৈছে কি হৈছে এইটো ক'ব নোৱাৰোঁ বাট কাজিয়া হ'ল আৰু মন চন বেয়া হৈ আছে এটা এটা চাৰ্জ আছে চ' গাইজ এই গৰমত ল'লোঁ হাঁহ আজি হাঁহ খাম হাঁহ খাম চাই থাকক ভিডিঅ'টো হাঁহ লৈ ল'লোঁ এতিয়া আজি বনাই খাম আৰু এতিয়া বঢ়িয়াকৈ আহি পালোঁ ঘৰত আৰু ঘৰত অহা টাইম হ'ল ভালেখিনি টাইম হ'ল মানে কি হাঁহ আনিলোঁ বনালোঁ খালোঁ এতিয়া ৰাতি হ'ল দেন এডিট কৰি আছোঁ ভিডিঅ'টো তো আজিয়ে পাব ভিডিঅ'টো আপোনালোকে চ' যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব একেবাৰে নাপাহৰিব চ' এনেকুৱা নতুন ভিডিঅ' আৰু আহি থাকিব চ' লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব তো আজিলৈ ইমানে বাই বাই টাটা